আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ খুবেই ভাল লগা এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ৰেচিপিটো চাই নিশ্চয় ভাল পাব। আহক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী মই ইতিমধ্যে যোগাৰ কৰি লৈছোঁ, যাতে মই কম সময়ৰ ভিতৰতে আপোনালোকক ভিডিঅ'টো দেখুৱাব পাৰোঁ। মই লৈছোঁ 3 পেকেট মেগী, আপোনালোকে ইচ্ছা কৰিলে বেছিকৈও ল'ব পাৰে। মিহিকৈ কাটি ৰখা বন্ধাকবি, মিহিকৈ কাটি ৰখা 2টা পিঁয়াজ, লগতে কেইটামান কেঁচা জলকীয়া ফালি লৈছোঁ। এটা মিডিয়াম সাইজৰ ফুলকবি মিহিকৈ কাটি লৈছোঁ। মিহিকৈ গাজৰ কুটি লৈছোঁ, লগতে কেঁচা মটৰ কেইটামানো লৈ লৈছোঁ। এয়া মোৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া মই ইয়াতে এড কৰিছোঁ মিঠাতেল। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। তেল ইতিমধ্যে গৰম হৈ গৈছে। ইয়াতে মই এতিয়া দিছোঁ কাটি ৰখা পিঁয়াজ আৰু কেঁচা জলকীয়া। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ দিম। এতিয়া মই ইয়াত দি দিছোঁ কাটি ৰখা বন্ধাকবিখিনি, লগত দিলোঁ ফুলকবিখিনি। তাৰ পাছত এতিয়া গাজৰ আৰু মটৰখিনিও দি দিওঁ। সকলোখিনি দিয়া হৈ গ'ল। এতিয়া মই ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াত দিছোঁ অকণমান নিমখ আৰু অকণমান হালধি। মেগীৰ পেকেটত থকা মছলাত নিমখ থাকেই, সেইবাবে আমি নিমখটো কমকৈ ব্যৱহাৰ কৰিছোঁ। নিমখ হালধি দিয়াৰ পিছত এনেদৰে কিছু সময় লৰাই ল'ব লাগিব, যাতে ভালকৈ মিক্স হৈ যায়। 5 মিনিটমানৰ বাবে এনেদৰে ঢাকনখন দি থৈ দিম। সম্পূৰ্ণ 5 মিনিট হৈ গ'ল। এয়া চাওক, আমাৰ পাচলিখিনি সিজিছে। আৰু কিছু সময় এনেদৰে ভালকৈ লৰাই ল'ম। এতিয়া প্ৰায় 2 মিনিটমানৰ বাবে মই ঢাকনখন দি থৈ দিম। আমাৰ পাচলিখিনি প্ৰায় সিজিলে। এতিয়া মই ইয়াতে এড কৰিম মেগীখিনি। মেগীখিনি এড কৰাৰ পিছত মই ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াত দিম মেগীৰ লগত থকা মছলাখিনি। মই মছলাখিনি আগতীয়াকৈ এনেদৰে উলিয়াই লৈছিলোঁ। আকৌ কিছু সময় ভালদৰে লৰাই থাকিম, যাতে সকলোখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া মই ইয়াত দিম এবাটি পানী। বৰ বেছিকৈ দিয়াৰ প্ৰয়োজন নাই, ইতিমধ্যে আমাৰ সকলোখিনি সিজিলেই। কেৱল মেগীখিনি সিজিবৰ বাবেহে এবাটি পানী দিয়া হৈছে। এতিয়া মই ঢাকনখন দি দিছোঁ। এনেদৰে মই প্ৰায় 3 মিনিটমান থাকিবলৈ দিম। এতিয়া মই ইয়াতে এড কৰিছোঁ মিহিকৈ কুটি ৰখা ধনিয়া। ধনিয়াখিনি ভালদৰে মিক্স হ'বলৈ দিছোঁ। वाओ, क्या खुशबू है। खाने में तो बहुत ही मजा आएगा। পুনৰ ঢাকনখন লগাই দিছোঁ। এতিয়া মই কেৰাহীখন নমাই দিম। আৰু এয়া আমাৰ ভেজিটেবল মেগী ৰেডি। আপোনালোকে এনেদৰে যদি আগত বনাই খোৱা নাই, এনেকৈ বনাই খাবচোন, খাবলৈ খুবেই সোৱাদ হয়। সঁচাকৈ খাবলৈ খুবেই সোৱাদ হৈছে। আপোনালোকেও বনাই খাব আৰু লগতে জনাবচোন খাই কেনেকুৱা পালে। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই।
বাই, আকৌ লগ পাম।